কেনেকৈ কৰিব লগা হৈছে। কবিতাটিৰ স্বৰাচিত কবিতাটি লিখিছোঁ শ্ৰীমতী লক্ষ্যহীৰা সোণোৱাল, নখাত সোণোৱাল চিতৰগাঁও অংগনবাদী কেন্দ্ৰৰ কৰ্মী। নমস্কাৰ। অংগনবাদী কেন্দ্ৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে কবিতাৰ শিৰোনাম। পানীৰ বটল টেবুলত থোৱা সকলোৱে থিয় হৈ বাইদেউ নমস্কাৰ কৰা। ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ, সকলোবোৰ শিকা। নিজৰ নিজৰ নাম কৈ মৌ মেল পাতা। আহা মইনা আহা। হাত ধোৱাৰ পদ্ধতি শিশুকৈ আহা। প্ৰথমতে চিধাকৈ ওলটায়ো ঘঁহা। হাতৰ মুঠিটো ভালদৰে ঘঁহা। নখবোৰ তলোৱা ভালদৰে ঘঁহা। মণিৰ বন্ধনটো ভালদৰে ধোৱা। এইবাৰ মইনা পৰিষ্কাৰ পানী লৈ হাত দুখন ধোৱা। হাত ধোৱাৰ পিছত একো বস্তু নুচুবা। এনেদৰে মইনা সদায় হাত ধুবা। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সদায় থাকিবা। শুনা মইনা শুনা, প্ৰায়বোৰ বেমাৰৰ বীজাণু থাকে হাততে জমা। সেইবাবে মইনা সদায় হাত ধুবা। নিৰোগী স্বাস্থ্যৱান হৈ সদায় থাকিবা। নমস্কাৰ।